নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু মই আছোঁ বৰ্তমান উপস্থিত বৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অনুষ্ঠানত। আৰু দেখিছে বিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠিত কৰিবলৈ লোৱা শোভাযাত্ৰাৰ প্ৰাক মুহূৰ্তত মই আছোঁ ইয়াত উপস্থিত আৰু দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ শোভাযাত্ৰা কৰিলে তাৰে কিছু দৃশ্যাংশ। আৰু ভিডিঅ'টো শেষলৈকে চাব। Hare Ram, Ram 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 Krishna. Oh. সাংস্কৃতিক শোভাযাত্ৰা ৰূপালী জয়ন্তী বৰহাট জাতীয় বিদ্যালয়। গোটেইখিনি গৈ লওক ৰ'ব, আমি লাষ্টত যাম কৈছোঁ, লাষ্টত যাম। মাজত সোমাই দিলে বেয়া দেখিব ন? এই নোসোমাই সেইটো ইমান শৃংখলাকৈ গৈছে। মজা লাগিছে এইটো থৈ ল'ব লাগিছিলে তুমি। দৰা কইনাৰ লগত বিয়া নাম গাই যাব লাগিছিলে ন? লগতে থাকিবা ভাল ছোৱালী। লগত থাকা একেলগত থাকা। বহুত আছে ন ষ্টুডেণ্ট।
হে নাই যোৱা অঁ দিহানামত একেবাৰে লাষ্টত সেইখিনিৰ লগতে ভাল লাগিব মানুহ আছেনে নাই আপোনালোকে প্ৰত্যেকে যদি আজিৰ পৰা ভাবি লয় মোৰ ল'ৰা ছোৱালীক মই আনৰ জীৱনৰ কাৰণেও লক্ষ্য ল'বলৈ শিকাম, কেৱল মোৰ জীৱনৰ লক্ষ্য নহয় আনৰ জীৱনৰ কাৰণে মোৰ লক্ষ্য ল'বলৈ শিকাম, তেতিয়া পৃথিৱীখন 20 বছৰ পিছত সলনি হৈ যাব। এইখন কঠোৰ পৃথিৱী, এইখন নিৰ্দয় পৃথিৱী আৰু অৰ্থশূন্য পৃথিৱী আপুনি নেদেখে। অকল সেইটো কাম কৰিলে হৈ যায়। সেইটো হৈছে ইতিবাচক লক্ষ্য। জাতীয় বিদ্যালয়ৰ তেনেকুৱা এটা এজেণ্ডা আছে। সেই এজেণ্ডাটো হৈছে জাতিটোৰ কাৰণে, ভাষাটোৰ কাৰণে, সংস্কৃতিৰ কাৰণে ছাত্ৰ ছাত্ৰীক এৱেৰ কৰিব লাগে, তেওঁলোকক এই কথাটোৰ কাৰণে সজাগ কৰিব লাগে, এই কথাটো তেওঁলোকক শিকাব লাগে। কিন্তু শিকাব লগাটোৱে সেই কথা নহয়, তেওঁলোকৰ জীৱনত কিছুমান লক্ষ্য ছেট কৰি দিব লাগে, উদ্দেশ্য ছেট কৰি দিব লাগে, টাৰ্গেট ছেট কৰি দিব লাগে। তই পঢ়ি এই কামটো কৰিবি, ভাষাটোৰ কাৰণে তই এই কামটো কৰিবি, তই ডাক্তৰ হবি নহয়, তই ভাষাটোৰ কাৰণে এই কামটো কৰিবি, তই জাতিটোৰ কাৰণে এই কামটো কৰিবি।
কিমান বনাইছে ন ষ্টুডেণ্টবোৰ নাই থকা হ'লে কৈ গ'লহেঁতেন তেহেঁতি এইটো কি বনালে বজোৱাচোন নাজানা কোনে জানা বজাবলৈ কোনে ধুনীয়া লাগিছে তাঁতৰ শালখন এনেকুৱা মৰম লাগিছে মজা লাগিছে চব মজা লাগিছে হাতীকেইটা ভাল লাগিছে বা এখন কি আহিছা ন বৰ চৰি আছে একেবাৰে চন্দ্ৰযান 3 ভাৰতীয় চন্দ্ৰ অভিযান